हेलो কৃষক বন্ধুসকল, ওয়েলকাম টু মাই কিষান টিভি ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। তো কৃষক বন্ধুসকল, মই আজি আপোনালোকক দেখুৱাম মূলাগুটি সহজ আৰু সৰল পদ্ধতিৰে। তো গাইজ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, কাৰণ মই আজি এই ভিডিঅ'টোত আপোনালোকক কম জেগাত অধিক মূলাগুটি সিঁচিবলৈ পৰা আজি এই টিপছ আপোনালোকক দিম। তো গাইজ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, আৰু ভিডিঅ'টো যদি ভাল লাগে নিশ্চয় লাইক আৰু কমেণ্ট কৰিব। তো গাইজ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে গাইজ আপোনালোকে মাটিখিনি এনেকৈ মিহি কৰি ল'ব। মিহি কৰি লোৱাৰ পিছত আপোনালোকে এনেকুৱা যিকোনো এটা বস্তু লৈ এনেকৈ লাহে লাহে টানি বস্তুটো এনেকৈ ৰোলিং কৰি ল'ব, আৰু এনেকুৱা অলপ 1 ইঞ্চি 1.5 ইঞ্চি দ কৰি ল'ব। আপোনালোকে দেখিছে মই মূলাগুটিখিনি। আপোনালোকে মূলাগুটিখিনি সিঁচাৰ সময়ত চাপ ফাংগিচাইড এটা কেমিকেল পায়, আপোনালোকে সেইটো কেমিকেলৰে আপোনালোকে বীজখিনি শোধন কৰি ল'ব। শোধন কৰি ল'লে কি হয়, বস্তু বীজখিনিক মানে কোনো পোক পৰুৱাই আক্ৰমণ কৰিব নোৱাৰে, আৰু ফলত বীজখিনি মানে ভালকৈ জাৰ্মিনেশ্যন হয়। তো মই বৰ্তমান চাপ ফাংগিচাইডটো মই ইউজ কৰা নাই, মই এইখিনি ডাইৰেক্টলি সিঁচিম মই। তো আপোনালোকে এনেকৈ কৰিলে মানে কি হয়, বস্তুটো কম জেগাত আপোনালোকে বহুতখিনি মানে বীজ আপোনালোকে সিঁচিবলৈ পাৰে, আৰু কম জেগাত আপোনালোকে অধিক উৎপাদন লাভ কৰিব পাৰিব আপোনালোকে। তো আপোনালোকে দেখিছে মই এপেকেট পূৰা 80 টকা এই পেকেটটো, মই 1 পেকেট গুটি পূৰা এইখিনিতে মই গোটেইখিনি সিঁচি খতম কৰিম মই। তো আপোনালোকে ভিডিঅ'খিনি সম্পূৰ্ণকৈ চাই থাকিব। তো আপোনালোকে ইমান ঘনকৈ নিসিঁচিব, অলপ জোখতকৈ সিঁচিব। আপোনালোকে এনেকৈ অলপ জোখতকৈ সিঁচি ল'ব। তো গাইজ এয়া আপোনালোকে দেখিবলৈ পাইছে, এয়া মই বীজখিনি সম্পূৰ্ণকৈ সিঁচি ল'লোঁ। তাৰপিছত মই কি কৰিম, এনেকৈ গোটেই মাটিখিনি পূৰাকৈ ঢাকি দিম, যাতে বীজখিনি ওপৰত ওলাই নাথাকে। এনেকুৱা সিঁচাৰ এটা বহুতে লাভজনক হয়, কাৰণ আমাৰ বীজখিনি নহ'লে চৰাই চিৰিকটি কপৌ চৰাই বহুতে খাই খতম কৰি দিয়ে, আৰু যিখিনি গুটি ওলাই থাকে ওপৰত, আৰু যিখিনি গুটি ওপৰত ওলাই থাকে কিছুমান পোক পৰুৱাই টানি লৈ যায়। সেইকাৰণে আপোনালোকে আধা বিঘাই হওক বা যিমানেই হওক, আপোনালোকে পাৰিলে এনেধৰণৰ কৰিব, তেতিয়া আপোনালোকৰ বীজখিনি ইমান নষ্ট হোৱা চান্স নাথাকে, বা চৰাই চিৰিকটি পোক পৰুৱাই ইমান নষ্ট কৰিব নোৱাৰে। আৰু ইয়াত এটা কাৰণ আছে, আমি 5 ইঞ্চি মান গেপছ, আমি 5 ইঞ্চি 6 ইঞ্চি গেপছকৈ আমি এনেকৈ ৰোলিং কৰি ল'ব। ইয়াত আমি পিছত আমি ৰাসায়নিক সাৰ অলপ প্ৰয়োগ কৰিম ক'লে আমি ইয়াত পাৰিম। তো মই নেক্সট ভিডিঅ'ত আপোনালোকক মই ৰাসায়নিক সাৰ প্ৰয়োগ কৰি দেখাম। আপোনালোকে নেক্সট ভিডিঅ'টো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে চাব পাৰে। আপোনালোকে কেইদিনমান পিছত দেখি পাইছে মূলাখিনিৰ কেনেকুৱা অৱস্থা হৈছে। তো গাইজ ইয়াত মই যেতিয়া মূলাখিনি সিঁচিছিলোঁ, তো লগে মই খেৰৰ লগত ঢাকিব নাপালোঁ, তো লগে বৰষুণ পাই গ'ল, তাৰ কাৰণে মূলাখিনি অকণমান দুৰ্বল চাইজৰ হৈ গ'ল। আৰু পিছতো মানে আপোনালোকে পাৰিলে মানে ওপৰত মানে এনেধৰণৰ মানে তিৰপালৰে আপোনালোকে চালি দি দিব, তেতিয়া আপোনালোকৰ মানে মূলাখিনি যিমানটো মানে নষ্ট নহয়, মানে ভালকৈ মানে গ্ৰোথ হ'ব। তো আপোনালোকে দেখিছে মানে বৰষুণৰ অৱস্থা দি সিঁচাৰ পৰা বৰষুণে পাই আছে, গতিকে মূলাখিনিৰ মানে অকণমান কমজোৰি মানে তেনেকুৱা দেখিবলৈ পোৱা গৈছে। তো গাইজ আপোনালোকে যদি এনেধৰণৰ খেতি কৰে, তেনেহ'লে আপোনালোকে ওপৰত আগতীয়াকৈ যদি খেতি কৰে, তেনেহ'লে আপোনালোকে ওপৰত চালি দিব লাগিব, নহ'লে আপোনালোকৰ মানে এনেকুৱা ধৰণৰ মানে মূলাখিনি অকণমান মানে দুৰ্বল চাইজৰ হৈ যায় বৰষুণৰ পালে তেতিয়া। তো গাইজ আজিৰ ভিডিঅ'টোত মই ইমানতে শেষ কৰিলোঁ। তো গাইজ আপোনালোকে ভিডিঅ'টো যদি ভাল লাগিছে, তেনেহ'লে প্লিজ চেনেলটো লাইক আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, আৰু নেক্সট ভিডিঅ'টোৰ কাৰণে আপোনালোকে চাবলৈ পাৰিব।